बयबो आखाइ खबना होदो। मनन्जय नार्जारि, एक्स एजुकेशन सेक्रेटारि इउनिट एबसुनि, समबीर दैमारि, एक्स स्पर्ट्स सेक्रेटारि आबसुनि, फैलाव बसुमतारि, पाब्लिसिटि पाब्लिक रिलेशन, दिनेन्द्र बसुमतारि, भाइस प्रेसिडेंट इउनिट आबसुनि, अशोक नार्जारि, एक्स केशियार, सांग्रां बसुमतारि, सुनेन्द्र हाजवारि, विश्वजित नार्जारि, सञ्जय नार्जारि, देरहासात नार्जारि, खां नार्जारि, सुबुंसात ना बेनिफ्राय एक्स एनडिएपि निफ्राय सोरां नार्जारि, वेस्ट आवजारगुरि, साबि खाख्लारि, ABSU ওয়ার্কার আৰু ইউপিপিএলৰ ওয়ার্কার আৰু এক্স এনডিএফবি ওয়ার্কার সকলে আমাৰ বিপিএফ দলত জইনিং কৰিছে। টোটেল 27 জন। আইনগতভাৱে আমি কৈছোঁ যে 2025 মাৰ্চ এপ্ৰিলত নিৰ্বাচনটো হ'ব লাগে। যদি নহয় তেতিয়াহ'লে প্ৰমোদ বড়োৱে বিটিচিৰ 6 বছৰ ৰানিং হ'ব। বড়োৱে আজিৰ দিনত 5টা বছৰৰ যিটো পইচা ইনষ্টলমেণ্ট 5 বছৰৰ যিটো টেনৰ পইচা 2020ত পইচাটো সি ব্যৱহাৰ কৰিছে, 21ত ব্যৱহাৰ কৰিছে, 22ত ব্যৱহাৰ কৰিছে, 23ত ব্যৱহাৰ কৰিছে, 24ত ব্যৱহাৰ কৰিছে। 5টা বছৰে পায়, ইয়াতকৈ বেছিতো পইচা ব্যৱহাৰ কৰিব নোৱাৰে। আপুনি যদি প্ৰমোদ বড়ো কোৱাৰ নিচিনা সিফালে ডিচেম্বৰত যদি হ'ব লাগে তেতিয়াহ'লে 6 বছৰৰ পইচা ইনষ্টলমেণ্ট সি ব্যৱহাৰ কৰিব পাৰিব। এইটোতো সম্ভৱ নহয়। 5 বছৰ অলৰেডি হৈ গ'ল পইচা ব্যৱহাৰ কৰাত। সেইকাৰণে এতিয়া যিটো মাৰ্চ এপ্ৰিলত যিটো বাজেট হ'ব, এই মাৰ্চ এপ্ৰিলত বাজেটটো আকৌ প্ৰমোদ বড়োৱে ইউজ কৰিব পাৰিব নেকি? কথা সেইটোৱে। মাৰ্চ এপ্ৰিলত যিটো নতুন বাজেট হ'ব 2025-26ত, এই পইচাটো প্ৰমোদে আকৌ ইউজ কৰিব পাৰিব নেকি? তেতিয়াহ'লেতো এইটোতো বেআইনী হ'ব। কোনো প্ৰাইম মিনিষ্টাৰ, কোনো CM বা কোনো কিবাই আজিৰ দিনত 6 বছৰৰ পইচা হাত দিয়াটো মই দেখিবলৈ পোৱা নাই। বিছমুৰি প্ৰাইমাৰী কমিটি বিপিএফ দলৰ আণ্ডাৰত আৰু হলথুগাঁও প্ৰাইমাৰী বিপিএফ দলৰ আণ্ডাৰত কেইজনমান ABSU ওয়ার্কার আৰু ইউপিপিএলৰ ওয়ার্কার আৰু এক্স এনডিএফবি ওয়ার্কার সকলে আমাৰ বিপিএফ দলত জইনিং কৰিছে। টোটেল 27 জন। খুব ভাল কথা, আমি আদৰি লৈছোঁ। যেনক আমি ফিউচাৰত কি কাম কৰিম, কোনটো বিষয় লৈ বেছি গুৰুত্ব দি পেলাই আমি কাম কৰিবলৈ হাতত ল'ম, এইবিলাক কথা মই অলপ জনাই দিছোঁ ইহঁতক। সেইবিলাক গোটেই কথা আমাৰ অহা 20 আৰু 21 তাৰিখত যিটো বিপিএফ দলৰ 2দিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনেল কনফাৰেন্স হ'ব, সেইবিলাক এই সময়ত ডেলিগেট হাউচ আৰু CWC মিটিঙত আলোচনা কৰা হ'ব। বিশেষ কৰি বিপিএফে এইবাৰ যদি চৰকাৰ আহে, চৰকাৰটো আহিবই, চৰকাৰ অহাৰ পিছত আমি বিশেষ কৰি ইয়াং জেনেৰেশ্যনটো আমি কেনেকৈ ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি বেছি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিম। মুঠতে আমি কৈ আছোঁ যে যিহেতু BTCৰ যিটো ভৱিষ্যত এই ইয়াং জেনেৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, সেইকাৰণে আমি এইসকলক লৈ পেলাই কেনেকৈ আগন্তুক দিনবোৰত BTCত ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি চৰ্চা কৰিম বুলি আমি কৈছোঁ। ইতিমধ্যে আমাৰ কিছু প্ৰজেক্ট আমি চিন্তা কৰিছোঁ। এইবিলাক প্ৰজেক্টৰ কথাটো আপোনালোকে নিশ্চয় গম পাই আছে, যেনেবা সেল্ফ এমপ্লয়মেণ্ট, স্কিল ডেভেলপমেণ্ট, এইবিলাক স্কিল ডেভেলপমেণ্ট থ্ৰু দি মানে সেল্ফ এমপ্লয়মেণ্ট কিবাটো আমি কেনেকৈ কৰিব পাৰি, ইয়াৰ কাৰণে আমি বহুত কিবা লগতো আমি যোগাযোগ কৰি আছোঁ। মুঠতে সব মানুহে চাকৰি কৰাটো বা চাকৰি পোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি বহুত মানে বড়োই হওক, কোনোবা আদিবাসী হওক, বা কোনোবা কোচ ৰাজবংশী হওক, বা নেপালী হওক, বা মুছলিম হওক, বা নাথযোগী, বা সূত্ৰধৰ, বা বেংগলী, বা হিন্দীভাষী যিমান জাতি জনগোষ্ঠী আছে, সকলৰ সমাজত আজিৰ দিনত হিচাপ নাই মেট্ৰিক পাছ, হিচাপ নাই হায়াৰ ছেকেণ্ডাৰী পাছ, হিচাপ নাই BA পাছ, হিচাপ নাই
M.Com পাছ বা MSc পাছ বা MA পাছ এই ল'ৰা ছোৱালীসকলক আমি কেনেকৈ মানে সেলফ এমপ্লয়মেন্ট কিবাটো আমি দিব পাৰে তার কারণে আমি বেশি গুরুত্বপূর্ণভাবে আগন্তুক আমার ট্রাইব্যুনাল কনফারেন্সত আমি আলোচনা করিম হয় চাকরিও পাও চাকরিটো সম্ভব নয় সবে চাকরি পাওয়াটো সম্ভব নহয় অন্ততে আগন্তুক দিনত সরকার অহা পিছত আমি খুব সিস্টেমেটিক্যালি আমি কাম কৰিব কাৰণে হাতত লৈছো অন্ততে আমি সরকার আহক সরকার আহিলে আমি এইবিলাক কাম কৰিম 2025-ৰ ভিতৰত হ'ব নাই আমাৰ কথাটো হ'ল কি যেনিবা প্ৰমোদ বড়োৱে আজিৰ দিনত 5টা বছৰৰ যেটো পইচা ইনষ্টলমেন্ট 5 বছৰৰ যেটো টেনৰ পইচা 2020-ত পইচাটো হি ব্যৱহাৰ কৰিছে 21-ত ব্যৱহাৰ কৰিছে 22-ত ব্যৱহাৰ কৰিছে 23-ত ব্যৱহাৰ কৰিছে 24-ত ব্যৱহাৰ কৰিছে 5টা বছৰে পায় ইয়াতকে বেছিটো পইচা ব্যৱহাৰ কৰিব নোৱাৰে আপুনি যদি প্ৰমোদ বড়ো কোৱাৰ নিচিনা সিফালে ডিচেম্বৰত যদি হ'ব লাগে তেতিয়াহ'লে 6 বছৰৰ পইচা ইনষ্টলমেন্ট হি ব্যৱহাৰ কৰিব পাৰিব এটো সম্ভৱ নহয় 5 বছৰ অলৰেডি হৈ গ'ল পইচা ব্যৱহাৰ কৰাটো সেইকাৰণে এতিয়া যেটো মাৰ্চ এপ্ৰিলত যেটো বাজেট হ'ব এই মাৰ্চ এপ্ৰিলৰ বাজেটটো আকৌ প্ৰমোদ বড়োৱে ইউজ কৰিব পাৰিব নাকি কথা সেইটোৱে সেইকাৰণে আমি কৈছো যে মাৰ্চ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব মাৰ্চ এপ্ৰিলত যেটো নতুন বাজেট হ'ব 2025-26ত এই পইচাটো প্ৰমোদে আকৌ ইউজ কৰিব পাৰিব নাকি তেতিয়াহ'লে তো এটোতো বেআইনী হ'ব কোনো প্ৰাইম মিনিষ্টাৰ কোনো CM বা কোনো কিবাই আজিৰ দিনত 6 বছৰৰ পইচা হাত দিয়াটো মই দেখিবলৈ পোৱা নাই বা হোৱা নাই এনেকুৱা সম্ভৱ নহয় যদি মাৰ্চ এপ্ৰিলত নহয় প্ৰমোদ বড়োৰ নিচিনা যদি ডিচেম্বৰত হয় প্ৰমোদ বড়ো কোৱাৰ নিচিনা ডিচেম্বৰত যদি হয় তেতিয়াহ'লে এই পইচাটো বাজেটত সোমোৱাটো বাদ দিব লাগিব ষ্টেট গভৰ্ণমেণ্ট বা দিল্লীয়ে গোটেই অসমৰ পপুলেশ্যনটো লৈ পেলাই দিল্লীয়ে বাজেট দিয়ে অসমত বাজেট দিব অসমে কোনটো কাউন্সিলত কিমান দিব লাগে সেইটো বাজেট কৰিব তেতিয়াহ'লে এই BTC 2025-26ত বাজেটটো তেতিয়াহ'লে অসম চৰকাৰে বাদ দিব লাগিব এটোতো সম্ভৱ নহয় কেনেকৈ বাদ যাব কেনেকৈ গেপ ৰাখিব সেইকাৰণে মই কৈ আছো যে মাৰ্চ এপ্ৰিলত হোৱাটো সম্ভাৱনাটো বেছি আৰু হ'ব লাগে আপোনালোকে